নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ কলডিলৰ এটা ৰেচিপি। এইটো দেখিছে কলডিল, এইটো কলডিল হৈছে পাহাৰীয়া হয়। এয়া মই কলডিলখিনি এনেদৰে কাটি ল'লোঁ। এইপিনে পিঁয়াজ লৈছোঁ, এইপিনে নহৰু কেইফুটামান ল'লোঁ, আলু লৈছোঁ আৰু আদা, আৰু এয়া মই ব্ৰইলাৰ মাংসই লৈছোঁ। মাংস আমাৰ দুজন মানুহৰ হিচাপত লৈছোঁ, আৰু আপোনালোকে বেছিকৈ ল'ব, নিজৰ জোখমতে ল'ব লাগে। এয়া এইপিনে এতিয়া মই এটা কেৰাহী লৈছোঁ। কেৰাহীটো গেছত উঠাই লৈছোঁ, আৰু এতিয়া গেছটো মই অন কৰি লওঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে অল কৰি থ'ব, তেতিয়া মোৰ এই নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এতিয়া কেৰাহীখন গৰম হোৱাত ইয়াতে অলপমান মই তেল দি দিলোঁ। কলডিল সাধাৰণতে আমি বহুত প্ৰকাৰে খাব পাৰোঁ ন, পিটিকা বনাইও খাব পাৰি, আলুৰ লগত, আলু আৰু বুটৰ লগত চব্জি বনাইও খাব পাৰি। মই আজি মাংসৰ লগতে বনাই খাওঁচোন, কেনেকুৱা লাগে। ভালেই লাগে বাৰু, আপোনালোকে এনেদৰে খাইছেনে বাৰু জনাব দেই কমেণ্টত। এয়া এতিয়া তেল গৰম হোৱাত ইয়াতে মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাত ইয়াতে মই আদা আৰু নহৰুখিনি দি দিছোঁ। এয়া দেখিলে, এতিয়া এইখিনি অলপমান ভজা হোৱাত ইয়াতে এতিয়া মই এটা তেজপাত দি দিছোঁ। এয়া আৰু ইয়াতে অলপমান মই এতিয়া মছলা এড কৰিম। ইয়াতে মই অলপমান এতিয়া আপোনাৰ পাঁচফোৰণ দিম। আপোনালোকে নিজৰ পচন্দ মতে মছলা ব্যৱহাৰ কৰিব। আৰু ইয়াতে অলপমান মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ। এয়া দেখিলে, মই মছলা সাধাৰণতে বেছি ইউজ নকৰোঁ, আপোনালোকে দিব। আৰু ইয়াতে অলপমান মই হালধি এড কৰিলোঁ। আৰু এতিয়া মই মাংসখিনি দি পিনি এখন হেতাৰে ভালদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই প্লিজ, আৰু ভাল পালে লাইক এটা কৰি দিব। আৰু এয়া মাংসখিনি অলপমান ভজা হোৱাত ইয়াতে মই এতিয়া আলু দি দিলোঁ। আলু আপোনালোকে দিয়েনে বাৰু? মইতো আলু লাগেই ন, চব্জি চবতে মই আলু দিওঁ, আলু মেইন। আৰু এইখিনি অলপমান এতিয়া ফ্ৰাই হ'বলৈ দিম। আৰু ফ্ৰাই হোৱাত ইয়াতে এতিয়া অলপমান মই কাটি লোৱা কলডিলখিনি দি দিলোঁ। আৰু এয়া দেখিলে, এতিয়া এইখিনি ভালদৰে এখন হেতাৰে মিক্স কৰি ল'ব লাগিব। এয়া দেখিছে, আপোনালোকে কেনেদৰে বনাই জনাবচোন, মই এনেদৰে দিওঁ। আৰু এয়া আৰু এইখিনিকে আপোনালোকে ঢাকোন মাৰি মাৰি ভাজি থাকিব আৰু ভালকৈ কেৰাহীত লাগি নধৰালৈকে। আৰু ইয়াতে মই নিমখ দিলোঁ, নিমখটো আন্দাজমতে দি দিব। এয়া দেখিছে, এনেদৰে এইখিনি এতিয়া মই অলপমান ভাজি ল'ব লাগিব, আৰু তেতিয়া খাবলৈ বহুত টেষ্ট হয়। এয়া দেখিছে, এয়া মোৰ মাংস কলডিল এইখিনি প্ৰায় ফ্ৰাই হৈছে। আৰু ইয়াতে এতিয়া মই অলপমান গৰম পানী এড কৰি দিম। এয়া দেখিলে, মই গৰম পানী দিলোঁ। এতিয়া এইখিনি আপোনাৰ ঢাকোন মাৰি দিব। তাৰপিছত 20-25 মিনিটমান আৰু উতলিবলৈ দিব। মাংস আৰু আলুখিনি সিজিব লাগিব আচলতে। এয়া মোৰ উতল আহি থাকোঁতে ইয়াতে মই অকণমান জালুকৰ গুড়া দি দিলোঁ। আপোনালোকে জ্বলা খালে দি দিব বেছিকৈ, আৰু জলকীয়া দিব। আমাৰ জলকীয়া দিবলৈ বহুত দিগদাৰ হয়। এয়া দেখিলেনে, মোৰ কলডিল আৰু মাংস ফ্ৰাই ৰেডি হৈ গ'ল। এয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া হ'ল। আপোনালোকে কিন্তু জ্বলা দিব দেই। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই।